হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে আসাম গভ এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ঠিক তেনেকুৱা ধৰণৰে কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকৰ এইকেইটা কুৱেশ্যন চালে বহুত হেল্পফুল হ'ব বুলি আশা কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ ৰাজধানী কি? সকলো সময়তে এই কুৱেশ্যনটো অহা দেখা যায়। অসমৰ ৰাজধানী কি? কোৱা, অসমৰ ৰাজধানী কি? ইয়াতে অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B2 দিছপুৰ। দিছপুৰ হ'ল অসমৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো হৈছে অসমত আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? কোৱা, অসমত আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B চুকাফা। চুকাফা হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অসমত আহোম ৰাজ্য চুকাফাই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে চুকাফাই কোন চনত অসমত প্ৰৱেশ কৰিছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B চুকাফাই অসমত প্ৰৱেশ কৰে 1228। নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধত আহোমসকলক কোনে নেতৃত্ব দিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B2 লাচিত বৰফুকন। লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত আহোমসকলক নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? কোৱা, শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B 1671। 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো? কোৱা, অসমৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B মাজুলী। বন্ধুসকল, মাজুলী হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অসমৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম হ'ল মাজুলী। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক পশু কোনটো? কোৱা, অসমৰ ৰাজ্যিক পশু কোনটো? ইয়াৰে 4টা এনচাৰ দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন C2 এশিঙীয়া গড়। এশিঙীয়া গড়টো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক চৰাই কোনটো? কোৱা, অসমৰ ৰাজ্যিক চৰাই কোনটো? ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B2 দেওহাঁহ। বন্ধুসকল, দেওহাঁহ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অসমৰ ৰাজ্যিক চৰাইটোৰ নাম হ'ল দেওহাঁহ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক গছ কোনটো? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন C2 হোলং। অসমৰ ৰাজ্যিক গছটোৰ নাম হ'ল হোলং গছ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক ফুল কোনটো? কোৱা, অসমৰ ৰাজ্যিক ফুল কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B কপৌ ফুল। বন্ধুসকল, অসমৰ ৰাজ্যিক ফুলৰ নাম হ'ল কপৌ ফুল। নেক্সট কুৱেশ্যনটো হৈছে অসমত প্ৰধানকৈ কেইটা বিহু পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B 3টা। অসমত প্ৰধানকৈ 3টা বিহু পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোনটো বিহুৱে অসমীয়া নৱবৰ্ষৰ সূচনা কৰে? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B ৰঙালী বিহু। ৰঙালী বিহু হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। ৰঙালী বিহুৱে অসমীয়া নৱবৰ্ষৰ সূচনা কৰে। নেক্সট কুৱেশ্যনটো হৈছে মাঘ বিহুৰ আন এটা নাম কি? বন্ধুসকল, মাঘ বিহুৰ আন এটা নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B ভোগালী বিহু। মাঘ বিহুৰ আন এটা নাম হ'ল ভোগালী বিহু। নেক্সট কুৱেশ্যনটো হৈছে কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন A মাধৱদেৱ। শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন B2 গুৱাহাটীত অৱস্থিত।
কামাখ্যা মন্দিৰটো গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে এশিঙীয়া গঁড়ৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি কাজিৰঙা। এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো বিখ্যাত। নেক্সট কুৱেশ্যনটো হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ অসমত অৱস্থিত। বন্ধুসকল মানাস ৰাষ্ট্ৰীয় উদ্যানটো অসমত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয়? বন্ধুসকল অসমৰ জীৱন ৰেখা কোনখন নদীক কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? বন্ধুসকল অসমৰ ডাঙৰ চহৰ কোনখন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি গুৱাহাটী। বন্ধুসকল গুৱাহাটী হ'ল অসমৰ আটাইতকৈ ডাঙৰ চহৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? বন্ধুসকল ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়? বন্ধুসকল ভাৰতীয় সংবিধানৰ পিতৃ কাক কোৱা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সাংবিধানিক মুৰব্বী কোন? বন্ধুসকল ভাৰতৰ সাংবিধানিক মুৰব্বীজন কোন? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি। প্ৰেছিডেণ্ট হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী কোন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি প্ৰাইম মিনিষ্টাৰ। প্ৰধানমন্ত্ৰী হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী হ'ল প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি হাউচ আৰ 3 ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? ভাৰতীয় সংসদনত কেইখন সদন আছে? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 2খন। বন্ধুসকল ভাৰতীয় সংসদনত 2খন সদন আছে। নেক্সট কুৱেশ্যনটো হৈছে সংসদৰ উচ্চ সদন কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব ৰাজ্যসভা। বন্ধুসকল ৰাজ্যসভা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে সংসদনৰ নিম্ন সদনক কি বুলি কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি লোকসভা। লোকসভা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত ভোট দিয়াৰ ন্যূনতম বয়সৰ সীমা কিমান? বন্ধুসকল ভাৰতত ভোট দিয়াৰ ন্যূনতম বয়সৰ সীমা কিমান? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 18 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন? বন্ধুসকল ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীজনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু। বন্ধুসকল জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত কেতিয়া স্বাধীন হৈছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে জয় জৱান জয় কিষাণ শ্লোগানটো কোনে দিছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী। বন্ধুসকল জয় জৱান জয় কিষাণ শ্লোগানটো দিছিল লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে দাণ্ডী যাত্ৰাৰ নেতৃত্ব কোনে দিছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি মহাত্মা গান্ধী। বন্ধুসকল দাণ্ডী যাত্ৰাৰ নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1942। 1942ত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ অ' হিউম। বন্ধুসকল এ অ' হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল।
নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1885। কুৱেশ্যনটো হৈছে হু ৰোড ডিস্কভাৰী অফ ইণ্ডিয়া? ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু। বন্ধুসকল ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখন লিখিছিল জৱাহৰলাল নেহৰুৱে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চি ৰাজাগোপালচাৰী। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ লৌহ পুৰুষ বুলি কাক কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ পুৰুষ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে নেতাজী বুলি কাক জনা যায়? হু ইজ ন'ন এজ নেতাজী? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসু। বন্ধুসকল সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি এছিয়া। বন্ধুসকল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ল এছিয়া মহাদেশ। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি প্ৰশান্ত মহাসাগৰ। বন্ধুসকল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যনটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বৃহস্পতি। বন্ধুসকল বৃহস্পতি হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো হৈছে কোনটো গ্ৰহক ৰঙা বুলি কোৱা হয়? বন্ধুসকল ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? বন্ধুসকল সূৰ্যৰ আটাইতকৈ ওচৰৰ কোনটো গ্ৰহ? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বুধ গ্ৰহ। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চন্দ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ শ্বাস প্ৰশ্বাসৰ বাবে কোনটো গেছ অত্যাৱশ্যক? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি অক্সিজেন। অক্সিজেন হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ সৰ্বাধিক আছে? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি নাইট্ৰজেন। বন্ধুসকল পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক গেছ থকা গেছটোৰ নাম হ'ল নাইট্ৰজেন গেছ। নেক্সট কুৱেশ্যনটো হৈছে পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি H2O। পানীৰ ৰাসায়নিক সংকেত হ'ল H2O। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰত কোনটো অংশই তেজ পাম্প কৰে? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি হাৰ্ট। মানুহৰ শৰীৰত তেজ পাম্প কৰে। নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ পোহৰৰ সহায়ত কোনটো ভিটামিন উৎপন্ন হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ভিটামিন ডি। সূৰ্যৰ পোহৰৰ সময়ত ভিটামিন ডি উৎপন্ন হয়। নেক্সট কুৱেশ্যনটো হৈছে বলৰ SI একক কি? বলৰ SI একক কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি নিউটন। নিউটন হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে ক্ষমতাৰ SI একক কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ৱাট। বন্ধুসকল ক্ষমতাৰ SI একক হ'ল ৱাট। নেক্সট কুৱেশ্যনটো হৈছে বৈদ্যুতিক প্ৰবাহৰ SI একক কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি এম্পিয়াৰ। এম্পিয়াৰ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে মাধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি আইজাক নিউটন। আইজাক নিউটনে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে উষ্ণতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি থাৰ্মোমিটাৰ। বন্ধুসকল উষ্ণতা জুখিবলৈ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বেৰ'মিটাৰ।
বন্ধুসকল বায়ুমণ্ডলীয় চাপ জুখিবলৈ বেৰোমিটাৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি, ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যনটো হৈছে কোনটো ভিটামিনৰ অভাৱত ৰিকেটছ ৰোগ হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি, ভিটামিন ডিৰ অভাৱত ৰিকেটছ ৰোগ হয়। নেক্সট কুৱেশ্যনটো হৈছে তেজ পৰিশোধন কৰাৰ বাবে কোনটো অংগ দায়ী? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, কিডনী। তেজ পৰিশোধন কৰাৰ বাবে কিডনী দায়ী। কুৱেশ্যনটো হৈছে মাটিকালিৰ হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, ৰাজস্থান। ৰাজস্থান হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। মাটিকালিৰ হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হ'ল ৰাজস্থান। নেক্সট কুৱেশ্যনটো হৈছে মাটিকালিৰ হিচাপত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, গোৱা। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, গুজৰাট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, কাঞ্চনজংঘা। ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হ'ল কাঞ্চনজংঘা। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, থৰ মৰুভূমি। বন্ধুসকল থৰ মৰুভূমি হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি। নেক্সট কুৱেশ্যনটো হৈছে পাঁচখন নদীৰ দেশ বুলি কোনখন ৰাজ্যক কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, পাঞ্জাৱ। বন্ধুসকল পাঞ্জাৱক পাঁচখন নদীৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, উলৰ লেক। উলৰ হ্ৰদক ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে লোকটাক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, মণিপুৰত অৱস্থিত হ'ল লোকটাক হ্ৰদ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, গংগা। গংগা নদী হ'ল ভাৰতৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ কোনখন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, ভাৰত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ হ'ল ভাৰতৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, বাঘ। বাঘ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় পশু। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, পিকক। ময়ূৰ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, লোটাছ। পদুম হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, আম। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, গংগা নদীৰ ডলফিন। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হ'ল গংগা নদীৰ ডলফিন। নেক্সট কুৱেশ্যনটো হৈছে জাপানৰ মুদ্ৰাৰ নাম কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, ইয়েন। ইয়েন হ'ল জাপানৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যনটো হৈছে বাংলাদেশৰ মুদ্ৰা কি? বাংলাদেশৰ মুদ্ৰাৰ নাম কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, টাকা। টাকা হ'ল বাংলাদেশী মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, জাপান। নেক্সট কুৱেশ্যনটো হৈছে মাটিকালিৰ হিচাপত পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, ৰাছিয়া। নেক্সট কুৱেশ্যনটো হৈছে
পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ভেটিকান চিটি। ভেটিকান চিটি হ'ল পৃথিৱীৰ আটাইতকৈ সৰু দেশ। নেক্সট কুৱেশ্যনটো হৈছে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে বৈদ্যুতিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ থমাছ এডিছন। থমাছ এডিছনে বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ চাৰ্লছ বেবেজে। চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে CPU-ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। নেক্সট কুৱেশ্যনটো হৈছে WWW সম্পূৰ্ণ ৰূপ কি? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ৱৰ্ল্ড ৱাইড ৱেব। তো হৈছে কম্পিউটাৰত লিখা টাইপ কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি কীবৰ্ড। কম্পিউটাৰত লিখা টাইপ কৰিবলৈ কীবৰ্ড ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ডকুমেণ্ট প্ৰিণ্ট কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি প্ৰিণ্টাৰ। নেক্সট কুৱেশ্যনটো হৈছে কোনটো ৰক্তৰ গ্ৰুপক সাৰ্বজনীন দাতা বুলি কোৱা হয়? এইটো আপোনালোকৰ হোমৱৰ্ক থাকিল। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটো হৈছে কোনটো ৰক্তৰ গ্ৰুপক সাৰ্বজনীন গ্ৰহণকাৰী বুলি কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি AB+। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ দেহকোষত সাধাৰণতে কিমানটা ক্ৰম'জম থাকে? নেক্সট কুৱেশ্যনটো হৈছে উদ্ভিদৰ কোনটো অংশত সালোক সংশ্লেষণ হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি পাত। নেক্সট কুৱেশ্যনটো হৈছে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কোনটো গেছ গ্ৰহণ কৰে? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাকৃতিকভাৱে পোৱা আটাইতকৈ কঠিন পদাৰ্থ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি হীৰা হ'ল প্ৰাকৃতিকভাৱে পোৱা আটাইতকৈ কঠিন পদাৰ্থ। নেক্সট কুৱেশ্যনটো হৈছে কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত থাকে? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি পাৰা। নেক্সট কুৱেশ্যনটো হৈছে স্বাভাৱিক বায়ুমণ্ডলীয় চাপত পানীৰ উতলাংক কিমান? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 100 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যনটো হৈছে পানীৰ হিমাং কিমান? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 0 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যনটো হৈছে মানুহক শ্বাস প্ৰশ্বাসত সহায় কৰা অংগ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি হাওঁফাওঁ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি ছাল। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কোনটো? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি লিভাৰ। নেক্সট কুৱেশ্যনটো হৈছে আয়ডিনৰ অভাৱত কোনটো ৰোগ হয়? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি গলগণ্ড।